নমস্কাৰ বন্ধুসকল, স্মাৰ্ট জ্ঞান চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিকোনো চাকৰি ৰিটেন এক্সামলৈ আপুনি কি ধৰণে প্ৰিপেৰেশ্যন কৰিব তাৰ কেইটামান টিপছ লৈ ভিডিঅ'টো আগবঢ়াইছোঁ আপোনালোকলৈ। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাওক। নতুনকৈ যিটো ৰিটেন এক্সাম দিব তাত নিশ্চয় আপুনি সফল হ'ব। আপুনি হয়তো জীৱনত এতিয়ালৈকে বহুকেইটা চাকৰিৰ ৰিটেন এক্সাম দিছে, নাইবা এইবাৰ আপুনি প্ৰথম চাকৰিৰ ৰিটেন এক্সাম দিবলৈ যাব। যদিহে আপুনি কেইবাটাও ৰিটেন এক্সাম দিও এতিয়ালৈকে পাছ কৰিব পৰা নাই, নাইবা এইবাৰ আপুনি প্ৰথম দিম বুলি ভাবিছে, এই ভিডিঅ'টো আপুনি শেষলৈকে চাওক। নিশ্চয় আপুনি নেক্সট ৰিটেন এক্সামটোত সফল হ'ব পাৰিব। এই ভিডিঅ'টো আগৰ পৰা ৰিটেন এক্সাম দি থকা আৰু নতুনকৈ ৰিটেন এক্সাম দিবলৈ আগবঢ়া প্ৰাৰ্থী দুয়োসকলৰ কাৰণে বনোৱা হৈছে। তো বলক টিপছ 1টোলৈ আগবাঢ়িছোঁ। টিপছ 1টো হৈছে আফটাৰ এপ্লাই, মানে আপুনি জবটোত এপ্লাই কৰাৰ পিছত আপুনি কি কৰিব। আমাৰ এনেকুৱা বহু ল'ৰা ছোৱালী আছে যি কেৱল চাকৰিটোত অনলাইন এপ্লাই কৰাৰ পিছত আৰু তাৰ প্ৰতি কোনো মন নিদিয়ে বা তাৰ প্ৰতি একো মনোযোগ নিদিয়াকৈ বহি থাকে, আৰু এই এপ্লাই কৰি বহি থকাটোৱে ৰিটেন এক্সামত বহুত প্ৰভাৱ পেলায়গৈ। তো আপুনি এপ্লাই কৰাৰ পিছত কি কৰিব? তো আপুনি এপ্লাই কৰাৰ পিছৰে পৰা আপুনি এডমিট অহালৈ বাট নাচাই এপ্লাই পিছদিনাখনৰ পৰাই আপুনি এই কামটো আৰম্ভ কৰক। মেক এ টাইম টেবুল, এখন টাইম টেবুল বনাওক। আপুনি প্ৰত্যেক দিনাই মিনিমাম 1 ঘণ্টা সময় আপুনি ইয়াৰে যিকোনো এটা ছাবজেক্টত আপুনি মন দিয়ক। এই সময়টো আপোনাৰ ৰাতিপুৱা হ'ব পাৰে, গধূলি হ'ব পাৰে, নাইবা দুপৰীয়া হ'ব পাৰে। আপোনাৰ যি মতে সুবিধা হয় মিনিমাম 1 ঘণ্টা সময় আপুনি চাকৰি ৰিটেন এক্সামটোৰ ক্ষেত্ৰত 1 ঘণ্টা সময় আপুনি তাক দিব লাগিব। তো আপুনি জিকে কি পঢ়িব বা ইংলিছ কি পঢ়িব, ৰিজনিং কেনেকৈ পঢ়িব, ইয়াৰ ভিডিঅ' মই চেনেলটোত দিয়া আছে আগত। আপুনি যদি চোৱা নাই এবাৰ ভিজিট কৰি চাই ল'ব। কেৱল এটা ছাবজেক্ট নহয়, জিকে ভিতৰত বহুখিনি ছাবজেক্ট সোমাই থাকে। জিকেত কি চিলেবাছ হয় তাৰো এটা ভিডিঅ' মই আগত বনোৱা আছে, আপুনি সেইটো চাই ল'ব। জিকে ছাবজেক্টটোৰ ভিতৰত কি চিলেবাছ সোমাই পৰে। ৰিজনিঙৰ ক্ষেত্ৰত আপুনি কিতাপৰ ৰিজনিংখিনি চাই থ'লে নহ'ব। ৰিজনিঙৰ সদায় আপুনি টিপছখিনি চাব। ৰিজনিং কেনেকৈ ছল্ভ কৰা হয় তাৰ টিপছখিনি চাব। মনত ৰাখিব, এই টিপছটো আপোনাৰ এডমিট অহাৰ পাছত নহয়, আপুনি চাকৰি ৰিটেন এক্সামৰ কাৰণে এপ্লাই কৰাৰ পিছৰে পৰা আপুনি এইটো থ্ৰ'লি কৰিব লাগিব। আমাৰ বহুতে আপোনাৰ এডমিট অহাৰ পিছলৈ বাট চাই থাকে। এডমিট অহাৰ পিছতহে আমি ৰিটেন এক্সামৰ কাৰণে প্ৰিপেয়াৰ হওঁ। সেইটো কাৰণে আমি ৰিটেন এক্সামত বহুত বেয়াকৈ মুখ ঠেকেচা খাওঁ। টিপছ 2লৈ আগবাঢ়িছোঁ। টিপছ 2টো হৈছে এক্টিভ ইউৰ মাইণ্ড বা ফ'কাছ ইউৰ মাইণ্ড। আপুনি জবটো এপ্লাই কৰাৰ পিছৰ পৰাই আপোনাৰ মাইণ্ডটো ফ'কাছ কৰিব লাগিব যে আপুনি এটা পৰীক্ষা দিবলৈ আগবাঢ়িছে। আপুনি এনি টাইম পৰীক্ষাটোৰ প্ৰতি কনচেনট্ৰেট হৈ থাকিব লাগিব। আপোনাৰ মাইণ্ডটো এনি টাইম পৰীক্ষাটোৰ প্ৰতি কনচেনট্ৰেট হৈ থাকিব লাগিব। যেনেকৈ আমি মেট্ৰিক পৰীক্ষা বা হাই ছেকেণ্ডেৰী পৰীক্ষা দিওঁতে আমাৰ মাইণ্ডটো সাংঘাতিক ধৰণে ছিৰিয়াছ কৰি ৰাখোঁ পৰীক্ষাটোৰ প্ৰতি, ঠিক তেনেদৰে এইটো ক্ষেত্ৰতো আপোনাৰ মাইণ্ডটো পৰীক্ষাটোৰ প্ৰতি ছিৰিয়াছনেছটো এনি টাইম থাকিব লাগিব। ৰিটেন এক্সামটোৰ ক্ষেত্ৰত বহুত চ'ৰ্চৰ পৰা আপুনি বিভিন্ন ধৰণৰ কথা শুনিব যে চাকৰিটোত দুৰ্নীতি হ'ব বা চাকৰিটোত ঘোঁচৰ কাৰোবাৰ চলিছে। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা আপোনাৰ কাণত পৰিবহি। সেইখিনি কথা আওকাণ কৰি আপুনি এক্সামটোৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰি নিয়াটোৱে আপোনাৰ মূল লক্ষ্য হ'ব লাগিব। চাওক, আপুনি যিকোনো এক্সামেই হওক, উইদাউট প্ৰিপেৰেশ্যনত আমি কেতিয়াও ছাকচেছ হ'ব নোৱাৰোঁ। প্ৰিপেৰেশ্যন লাগিবই। আমাৰ সমাজত এনেকুৱা এচাম ব্যক্তি আছে উইদাউট প্ৰিপেৰেশ্যনত যিকোনো চাকৰি এক্সাম দিয়েগৈ, আৰু যেতিয়া এক্সামটো পাছ কৰিব নোৱাৰে, জবটোৰ ক্ষেত্ৰত ঘোচ খালে বা দুৰ্নীতি হ'ল, এনেকুৱা বিভিন্ন ধৰণৰ কথা প্ৰচাৰ কৰি থাকে। দুৰ্নীতি হোৱাটো বা ঘোচ লোৱা নোলোৱাটো এইটো পিছৰ ছেকেণ্ডেৰী কথা। প্ৰথম কথা হ'ল আপুনি নিজকে কিমান হাৰ্ডলি প্ৰিপেৰেশ্যন কৰিছিল এক্সামটোলৈ, সেইটোৱে মূল কথা। ছাপ'জ আপুনি যিকোনো এটা ৰিটেন এক্সামৰ কাৰণে বহুত হাৰ্ডলি প্ৰিপেৰেশ্যন কৰিছিল আৰু এক্সামটোত আপুনি ৰিটেন টেষ্টটো ফেইল কৰিলে, তাৰমানে এইটো নহয় যে আপুনি যিমান হাৰ্ডৱৰ্ক কৰিছিল তাৰ ফল 0 হ'ল। আপোনাৰ নেক্সট এক্সামটোত এই হাৰ্ডৱৰ্কখিনি ফল নিশ্চয় আপুনি পাব। নেক্সট এক্সামটো আপোনাৰ এই এক্সামটোতকৈ ইজি হ'ব। সেইবাবে আপুনি এপ্লাই কৰাৰ পিছদিনাখনৰ পৰা আপোনাৰ মাইণ্ডটো এনি টাইম প্ৰিপেয়াৰ ইয়াতে ফ'কাছ হৈ থাকিব লাগিব। টিপছ নাম্বাৰ 3 হ'ব অৰ্গেনাইজ ষ্টাডি গ্ৰুপ এণ্ড ডিছকাছ। আপোনাৰ অঞ্চলৰ বা আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে এটা ষ্টাডি গ্ৰুপ ক্ৰিয়েট কৰক। হোৱাটছএপত হওক বা ফেচবুকত হওক। ফেচবুকততো আপোনাৰ যিকোনো জবৰ আগত যথেষ্ট গ্ৰুপ আহি যায় বা পেজ আহি যায়, তেনেকুৱা পেজত আপুনি এড হৈ লওক বা ওচৰৰ অঞ্চলৰ লগৰখিনিৰ লগত এটা গ্ৰুপ ক্ৰিয়েট কৰক
আৰু প্ৰত্যেক দিনে সেই গ্ৰুপত আপুনি এই জবটোৰ জিকে বা মেথছৰ ওপৰত যিকোনো টপিক সদায় ডিছকাশ্যন আৰম্ভ কৰক। এই ডিছকাছৰ পৰা আপোনাৰ যথেষ্ট ভাল ফল আহিব। ডিছকাছৰ ক্ষেত্ৰত আপুনি নজনা কুৱেশ্যন বা আপুনি নজনা কিছুমান ট্ৰিপছ আপোনাৰ বেলেগে শ্বেয়াৰ কৰিব বা আপুনি কিছুমান ট্ৰিপছ শ্বেয়াৰ কৰিব যিটো আনৰ কাৰণে সুবিধা হ'ব। এইধৰণে আপুনি এটা ষ্টাডি গ্ৰুপত এড হৈ লওক বা নিজে এটা ষ্টাডি গ্ৰুপ ক্ৰিয়েট কৰক। ডিছকাশ্যনে যিকোনো এটা ৰিটেন এক্সামৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলায়, কাৰণ ডিছকাশ্যনৰ পৰা আপুনি বহুখিনি নজনা বস্তু বা আপুনি টাচ নকৰা কিছুমান টপিক আপুনি সেই গ্ৰুপটোত বা সেই ফেচবুক পেজটোত আপুনি পাই যাব পাৰে। বা ৰেগুলাৰ আমি ফেচবুক ইউজ কৰোঁ, তাৰে ভিতৰত আপুনি আপোনাৰ ষ্টাডি গ্ৰুপটোত আপুনি 10 মিনিট সময় ইউজ কৰিলে সেই 10 মিনিটত আপুনি যথেষ্ট জিকেৰ কুৱেশ্যন বা ৰিজনিঙৰ যথেষ্ট টিপছ আপুনি গ্ৰুপটোৰ পৰা পাই যাব পাৰে। টিপছটোৰ লগতে আৰু এটা কথা আপোনালোকৰ লাভ হ'ব বুলি মই ভাবোঁ। গুগল প্লে ষ্ট'ৰত যথেষ্টখিনি এপ্লিকেশ্যন আছে জিকেৰ ওপৰত বা ৰিজনিঙৰ ওপৰত। সেই এপ্লিকেশ্যনকেইটা ডাউনলোড কৰি তাৰ পৰা ভাল ফল পাব পাৰে। গুগল প্লে ষ্ট'ৰত আপুনি জিকে বুলি চাৰ্চ কৰিলেও বহুখিনি জিকেৰ এপ্লিকেশ্যন বা ৰিজনিং বুলি চাৰ্চ কৰিলেও যথেষ্ট ৰিজনিঙৰ এপ্লিকেশ্যন বা ইংলিছ গ্ৰামাৰ চাৰ্চ কৰিলেও ইংলিছ গ্ৰামাৰৰ বহুতখিনি আপোনাৰ এপ্লিকেশ্যন প্লে ষ্ট'ৰত আহি যায়। আপুনি সেইকেইটা ডাউনলোড কৰি ৰেগুলাৰ আপুনি তাক এবাৰ ভিজিট কৰি তাৰ প্ৰত্যেকটোৰে এটা এটা টপিক আপুনি চাব পাৰে। আগৰ টিপছখিনি আছিল আপোনাৰ এডমিট অহাৰ আগত, এডমিট ৰিলিজ হোৱাৰ আগত চাকৰিটো এপ্লাই কৰাৰ পিছত। এনেই আপুনি থ্ৰ'লি এপ্লাই কৰাৰ পিছদিনাখনৰ পৰা কৰি আহিব লাগিব ৰেগুলাৰ বেচিছত, ৰেগুলাৰ এটা ৰুটিনৰ নিচিনাকৈ। যেনেকৈ আপুনি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিবলৈ আগবাঢ়ে, যেনেকৈ আপুনি মেট্ৰিক পৰীক্ষা দিবলৈ আগবাঢ়ে, ঠিক তেনেদৰে এই পৰীক্ষাটো আপোনাৰ জীৱনৰ এটা ডাঙৰ পৰীক্ষা বুলি ভাবি প্ৰত্যেক দিনে ৰেগুলাৰ আপুনি মিনিমাম 1 আৱাৰ আপুনি সেই প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত ইউজ কৰিব। এতিয়া আফটাৰ এডমিট ৰিলিজ হোৱাৰ পিছত আপুনি কি কৰিব? আপুনি যদি আগতে ৰিটেন এক্সাম দিছে তেতিয়া নিশ্চয় জানে যে এডমিট ৰিলিজ হোৱাৰ মেক্সিমাম 7 পৰা 10 দিনৰ ভিতৰত আপোনাৰ এক্সামটো হয়। তো সেই এডমিট ৰিলিজ হোৱা দিনাখনৰ পৰা আপুনি এডমিট পোৱাৰ দিনাৰে পৰা আপোনাৰ সেই 7 দিন আপোনাৰ কাৰণে বেষ্ট 7 দিন হ'ব লাগিব। সেই 7 দিন আপোনাৰ মাইণ্ডটো এনি টাইম আপুনি প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰতে ফ'কাছ হৈ থাকিব লাগিব। বেলেগ সকলো আননেচেচেৰী কাম এৰি আপুনি এক্সামটোৰ কাৰণে প্ৰিপেৰেশ্যনত এডমিট পোৱাৰ পিছৰ পৰা আপুনি লাগি যাব লাগিব। এডমিটৰ আগত আপুনি 1 ঘণ্টা সময় দিছিল, এডমিটৰ পিছত আপুনি যিমান মেক্সিমাম সময় পাৰে সিমান সময় আপুনি প্ৰিপেৰেশ্যনত আপুনি মনোযোগ দিব। 7 দিনৰ প্ৰিপেৰেশ্যনটো আপোনাৰ কাৰণে বেষ্ট প্ৰিপেৰেশ্যন হ'ব লাগিব। প্ৰত্যেক দিনে আপুনি জিকে, ৰিজনিং, ইংলিছ বা বাকী যি ছাবজেক্ট আহে সেইখিনি আপুনি থ্ৰ'লি কৰি যাব লাগিব। আৰু মেক্সিমাম জবৰ ক্ষেত্ৰত আপোনাৰ কি কুৱেশ্যন আহিব ৰিটেন এক্সামত তাৰ চিলেবাছখন আপোনাৰ এডমিট ৰিলিজ হোৱাৰ পিছতহে পাব্লিছ হয় বা এডমিটখনৰ লগতহে পাব্লিছ হয়। গতিকে আপুনি এডমিটখন পোৱাৰ লগে লগে তাৰ চিলেবাছখনো পাই যাব আৰু সেই চিলেবাছৰ মতে আপুনি সেই 7 দিন প্ৰত্যেক দিনে আপুনি প্ৰত্যেকটো ছাবজেক্টৰ এবাৰ টাচ কৰিব লাগিব। এইখিনিতে আৰু এটা কথা আপোনালোকলৈ আগবঢ়াওঁ যে ৰিটেন এক্সামৰ কাৰণে আপুনি আননেচেচেৰী বস্তু নাচাব, চিলেবাছৰ মতে আপুনি ছাবজেক্টখিনি চাব। ৰিজনিঙৰ ক্ষেত্ৰত কেতিয়াও মুখস্থ কৰিবলৈ নাযাব। মেক্সিমাম কেণ্ডিডেটে কি কৰে, আপোনাৰ ৰিজনিঙৰ যিকোনো এখন বুক ল'ব, এফালৰ পৰা ৰিজনিংখিনি চাই যাব আৰু মুখস্থ কৰিবলৈ চেষ্টা কৰে। ৰিজনিং মুখস্থ কৰা বস্তু নহয়, ৰিজনিংটো সদায় বুজি পোৱা বস্তু আৰু ৰিজনিংটোৰ ক্ষেত্ৰত সদায় আপুনি ট্ৰিক্সখিনি চাব। কি ধৰণে আপোনাৰ খুব কম সময়ৰ ভিতৰত মেক্সিমাম 20 ছেকেণ্ড বা 30 ছেকেণ্ডৰ পিছত আপোনাৰ কুৱেশ্যনটো ছল্ভ কৰিব পাৰি তাৰ ট্ৰিক্সটো চাব। কম্পিটিটিভ এক্সামত টাইম কভাৰ কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। 100টা MCQ কুৱেশ্যন আৰু সময় 2 ঘণ্টা। এই 100টাৰ কাৰণে এই 2 ঘণ্টা সময় ছাফিচিয়েণ্ট নহয় আৰু সেইবাবে আপুনি ৰিজনিঙৰ ক্ষেত্ৰত সদায় ট্ৰিক্সখিনি চাব যাতে 20 ছেকেণ্ড 30 ছেকেণ্ডৰ ভিতৰত এটা কুৱেশ্যন ছল্ভ কৰিব পাৰি। এক্সাম ডে দিনাখন আপুনি কি কৰিব? কম্পিটিটিভ এক্সামত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল কি, সদায় MCQ কুৱেশ্যনখিনিত OMR শ্বীট দিয়ে। আপুনি OMR শ্বীটখন ভালকৈ ফিল আপ কৰিব জানিবই লাগিব। OMR শ্বীটত হোৱা ভুলে আপোনাৰ গোটেই এক্সামটো শেষ কৰি পেলাব। যদি আপুনি OMR শ্বীটখন ভালকৈ ফিল আপ কৰিব নাজানে তেতিয়াহ'লে ইয়াতে এটা ভিডিঅ' দিয়া আছে, আপুনি চাই ল'ব। OMR শ্বীটটো ভালকৈ ফিল আপ কৰিব পাৰিলে আপোনাৰ এক্সামটো ছাকচেছ হ'ব। কাৰণ OMR শ্বীটটো পাৰ কুৱেশ্যন বুকলেটত এখনকৈ আপোনাৰ এলাউ হয়। আপুনি এখন OMR শ্বীট ভুল কৰাৰ লগে লগে আপুনি এক্সামটোত এনেই বহি থাকিব লাগিব। OMR শ্বীট দিয়াৰ পিছত আপোনাৰ কুৱেশ্যন বুকলেট পাব। কুৱেশ্যন বুকলেটত আপুনি সদায় প্ৰথম ইজি কুৱেশ্যনখিনি প্ৰথম আনচাৰ কৰিব।
মেথছ বা ৰিজনিং পাৰ্টটোলৈ ডাইৰেক্ট নাযাব। প্ৰথম আপুনি জি কে ছেকশ্যনটোত আহিব। জি কে ছেকশ্যনৰ পিছত আপুনি ইংলিছ গ্ৰামাৰ ছেকশ্যনত যাব। তাৰপিছতহে আপুনি ৰিজনিং ছেকশ্যনটোলৈ যাব। আৰু এই কুৱেশ্যন বুকলেটতে কিছুমান এনেকুৱা কুৱেশ্যন থাকে যিখিনি আপোনাৰ স্পীডটো ব্ৰেক কৰিবলৈ থাকে। তেনেকুৱা ধৰণৰ কুৱেশ্যনক স্পীড ব্ৰেকাৰ কুৱেশ্যন বুলি কয়। পাৰ এক্সাম পাৰ কুৱেশ্যন বুকলেটত আপোনাৰ তেনেকুৱা তিনিৰ পৰা চাৰিটা আপোনাৰ স্পীড ব্ৰেকাৰ কুৱেশ্যন থাকে, যিটোৱে আপোনাৰ যথেষ্ট টাফ হয়, যথেষ্ট ট্ৰিক্সৰ হয়, আৰু এইটোৱে আপোনাৰ সময়টো নষ্ট কৰাত ই যথেষ্ট আপোনাক প্ৰভাৱ পেলাব। এই স্পীড ব্ৰেকাৰ টাইপৰ কুৱেশ্যনটো আপুনি প্ৰথমে ইগন'ৰ কৰিব। যিখিনি ইজি হয় প্ৰথম সেইখিনি কৰি ল'ব। তাৰপিছত একেবাৰে শেষত আপুনি এই স্পীড ব্ৰেকাৰ কুৱেশ্যনলৈ আগবাঢ়িব। আৰু এটা গুৰুত্বপূৰ্ণ কথা, কুৱেশ্যন বুকলেটৰ শেষৰ ফালে আপোনাৰ এখন ৰাফ শ্বীট দিয়া থাকে, য'ত আপুনি ৰাফ ৱৰ্ক কৰিবৰ কাৰণে আপুনি ইউজ কৰিব পাৰে। কেতিয়াও আপুনি এডমিটত সেই ৰাফ ৱৰ্কখিনি নকৰিব। আপোনাৰ সেই কুৱেশ্যন বুকলেটৰ শেষত যিখন পেপাৰ দিয়া থাকে, ব্লেংক ৰাফ শ্বীট দিয়া থাকে, সেই শ্বীটটোতহে আপুনি ৰিজনিঙৰ যিকোনো কুৱেশ্যন ছল্ভ কৰাৰ ক্ষেত্ৰত সেইখন ইউজ কৰিব। এক্সামত আপুনি ব্লাইণ্ড টিক মাৰ্ক কৰিব নে নকৰে সেইটো এটা গুৰুত্বপূৰ্ণ কথা। আপুনি ব্লাইণ্ড টিক কৰাৰ আগত এটা কথা গুৰুত্ব দিব লাগিব যে সেই এক্সামটোত আপোনাৰ নিগেটিভ মাৰ্কিং আছে নাই। যদিহে নিগেটিভ মাৰ্কিং আছে তেতিয়া আপুনি কেতিয়াও ব্লাইণ্ড টিক নকৰিব। আপুনি যিটো কনফিডেঞ্চ আছে যিটো আনচাৰ শুদ্ধ বুলি সেইটোহে আপুনি আনচাৰ কৰিব। ব্লাইণ্ডকৈ কেতিয়াও আপুনি টিক নকৰিব, কাৰণ সেই ব্লাইণ্ড টিকটো যদি ভুল হৈ যায় আপোনাৰ মাৰ্কছ যিটো পাবলগীয়া মাৰ্কছ আছিল সেইটো নিগেটিভ হোৱাৰ চান্স থাকে। আৰু যদিহে এক্সামটোত আপোনাৰ নিগেটিভ মাৰ্কছ নাই তেতিয়া আপুনি ব্লাইণ্ড টিক লগাব পাৰে। আৰু ব্লাইণ্ড টিক কেতিয়া লগাব? আটাইতকৈ শেষত। আপুনি ধৰি লওক 80টা কুৱেশ্যন কৰিলে 100টাৰ ভিতৰত, আৰু 20টা কুৱেশ্যন আপুনি নাজানে আৰু সময় আছে আপোনাৰ ওচৰত 10 মিনিট। সেই 10 মিনিট আপুনি সেই 20টাত টিক মাৰ্ক লগাব পাৰে আপুনি ব্লাইণ্ডকৈ, কাৰণ এই 20টাৰ ভিতৰত আপোনাৰ মিনিমাম 5টা আপোনাৰ শুদ্ধ হৈ যোৱাৰো চান্স থাকে। কুৱেশ্যন কেতিয়াও আপোনাৰ নিগেটিভ মাৰ্ক নথকা কুৱেশ্যনত কেতিয়াও আপুনি এৰি থৈ নাহিব। যদিহে নিগেটিভ মাৰ্কছ নাই আপুনি সেই কুৱেশ্যন কেতিয়াও এক্সামত এৰি থৈ নাহিব, ব্লাইণ্ড টিক হ'লেও লগাই থৈ আহিব। আপোনাৰ নেক্সট এক্সামত সফলতা কামনা কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে। যদিহে ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি ল'ব। এই চেনেলটোতে আগত যথেষ্ট আপোনাৰ ৰিজনিঙৰ ট্ৰিক্স দিয়া আছে, এবাৰ ভিজিট কৰি আপুনি সেইখিনি চাই ল'ব। নিশ্চয় ভিডিঅ'খিনি ভাল পাব বুলি আশা কৰিছোঁ। ধন্যবাদ।